মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ এই পাঠটোৰ পাৰ্ট 4 ডিছকাছ কৰিবলৈ লৈছোঁ। তেতিয়া গ্ৰাফিকেল মেথড বা লৈখিক পদ্ধতি লেখৰ সহায়ত কিদৰে সমাধান নিৰ্ণয় কৰিব লাগে। ক্লাছ 9ত তোমালোকে শিকিছিলা যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটা কিদৰে গ্ৰাফত আমি বহাব পাৰোঁ। ইয়াত কি কৰিব লাগিব, দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ থাকিব, মানে দুটা সমীকৰণ থাকিব। তো দুটা সমীকৰণকে একেলগে একেখন গ্ৰাফত বহাব লাগিব। তো একেখন গ্ৰাফত বহালে আমি কি পাম চাওঁ। কেছ 1 হৈছে যে দুডাল সৰলৰেখা পাম। দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাৰ পৰা সদায় কি পাওঁ, ষ্ট্ৰেইট লাইন পাওঁ। গতিকে দুটা সমীকৰণৰ পৰা আমি দুডাল সৰলৰেখা পাম। তো কেছ 1ত হ'ব দুডাল সৰলৰেখা অসীমলৈকে বহাই থাকিলেও ইডালে সিডালক কটাকটি নকৰিব পাৰে। গতিকে এইটো হ'ব পেৰেলেল ষ্ট্ৰেইট লাইন। তো পেৰেলেল ষ্ট্ৰেইট লাইন যদি পাওঁ তেতিয়াহ'লে সিহঁতক আমি কি বুলি কওঁ, অসংগত জোৰ বুলি কওঁ, ইনকনচিষ্টেণ্ট বুলি কওঁ। ছেকেণ্ড কেছটো হ'ব যে দুটা ৰেখাই যেতিয়া এটা বিন্দুত কটাকটি কৰে। যি দুডাল সৰলৰেখা পাম, ষ্ট্ৰেইট লাইন দুডাল পাম, সেই ষ্ট্ৰেইট লাইন দুডালে এটা বিন্দুত কটাকটি কৰিব, এটা পইণ্টত কটাকটি কৰিব। তেতিয়া আমি তাক কি বুলি কওঁ, কনচিষ্টেণ্ট, মানে তাৰ পৰা আমি এটা সমাধান পাম। থাৰ্ড কেছটো হৈছে এডাল আনডাল লগত সম্পূৰ্ণ মিলি যাব। আৰম্ভণিৰ পৰা শেষলৈকে ষ্ট্ৰেইট লাইন দুডাল এডালৰ ওপৰত আনডাল মিলি থাকিব। তো সেই কেছটোত কওঁ আমি ডিপেণ্ডেণ্ট। তো ডিপেণ্ডেণ্ট হ'লেও কি সেইটো কনচিষ্টেণ্টেই হয়। গতিকে কেছ 2 আৰু কেছ 3 চিত্ৰত দেখিছা দুয়োটাই কি হৈছে, ডিপেণ্ডেণ্ট, দুয়োটাই কনচিষ্টেণ্ট। কেছ 2টো কনচিষ্টেণ্ট, কেছ 3টো কনচিষ্টেণ্ট। কেছ 3টোক আমি কি বুলি কওঁ, আৰু এটা নাম দিছোঁ ডিপেণ্ডেণ্ট বা পৰতন্ত্ৰ। এতিয়া আমি উদাহৰণ লওঁ যে a1x + b1y + c1 = 0 এটা সমীকৰণ। এইটো জেনেৰেল ফৰ্মত লৈছোঁ। a2x + b2y + c2 = 0 এইটো এটা দ্বিতীয় সমীকৰণ, জেনেৰেল ফৰ্ম। a1x b1y + c1y = 0। তো ইয়াৰ পৰা কি পাম, কেছ 1ত কি হ'ব, a1/a2 = b1/b2 বাট নট ইকুৱেলছ টু c1/c2 হ'ব। যিকেইটা সহগ আছে, সহগকেইটা a1 b1 c1, সেই সহগকেইটাৰ মাজৰ সম্পৰ্কটো হ'ব a1/a2 = b1/b2 বাট নট ইকুৱেলছ টু c1/c2। এই কেছটো যদি পাওঁ তেতিয়াহ'লে কি হ'ব, ইনকনচিষ্টেণ্ট বা অসংগত। উদাহৰণ লোৱা 2x + 3y + 7, 4x + 6y - 5 = 0। এইটো হৈছে এটা অসংগত সমীকৰণৰ উদাহৰণ। ছেকেণ্ড কেছ a1/a2 = b1/b2 নট a1/a2 নট ইকুৱেলছ টু b1/b2। ইহঁত কি সমান নহয়। গতিকে দুটা যেতিয়া সমান নহয় তৃতীয়টো চাবলৈ দৰকাৰ নাই। তেতিয়া ইয়াত কি পাম, এই দুটা যদি হয় কনচিষ্টেণ্ট বা সংগত পাম। এই কেছটোত সদায় কি পাম, কনচিষ্টেণ্ট পাম। উদাহৰণ হৈছে 2x + 3y + 7, 5x + y - 7 = 0। তো দুটা সমীকৰণ উদাহৰণ। এইকেইটা জোৰৰ পৰা আমি কি পাম, কনচিষ্টেণ্ট অৰ্থাৎ সংগত পাম। থাৰ্ড কেছটো হৈছে তিনিওটাই সমান, a1/a2 = b1/b2 = c1/c2। তো এই ক্ষেত্ৰত কি হ'ব, সিহঁত ডিপেণ্ডেণ্ট বা পৰতন্ত্ৰ হ'ব। তো ডিপেণ্ডেণ্ট বা পৰতন্ত্ৰ হ'লেও সিহঁত কি হ'ব, কনচিষ্টেণ্টেই হ'ব। গতিকে আমি পালোঁ কেছ 2 আৰু কেছ 3 এইকেইটাৰ পৰা কি হ'ব, কনচিষ্টেণ্ট। এটা এক্সাম্পল দিছোঁ, এক্সাম্পলটো তোমালোকে চাই ল'বা। এইকেইটা যদি আমি সমীকৰণত বহাওঁ তেতিয়াহ'লে কি পাম, কেছ 1টোক বাদ দি বাকী কেছ 2 আৰু কেছ 3ৰ পৰা সদায় আমি কি পাম, সমাধান পাম। কিন্তু কেছ 1 যদি হয়, কেছ 1 অৰ্থাৎ কি, অসংগত বা ইনকনচিষ্টেণ্ট যদি হয় তেতিয়াহ'লে প্ৰথমে আমি পৰীক্ষা কৰিয়ে ডাইৰেক্ট কি লিখি দিব লাগিব যে উক্ত সমীকৰণযোৰৰ সমাধান নাই। তো বাকীকেইটাৰ পৰা কি হ'ব, যেতিয়া আমাৰ কটাকটি কৰিব তেতিয়াৰ পৰা তাৰ পৰা আমি কি ইউনিক চলিউশ্যন পাম, কনচিষ্টেণ্ট হ'ব। আৰু তাৰ পৰা কি পাম, ইউনিক চলিউশ্যন পাম, মানে এযোৰে সমাধান পাম। আৰু আনটো কেছ যেতিয়া এডাল ৰেখা আনডাল ৰেখাৰ লগত সম্পূৰ্ণভাৱে মিলি যায় তাৰ পৰা আমি কি পাম, অসংখ্য সমাধান পাম, পৰতন্ত্ৰ চলিউশ্যন। তো পৰতন্ত্ৰ শব্দটো মনত ৰাখিবা, এই শব্দটোক লৈ শ্বৰ্ট কুৱেশ্যন আহিব পাৰে। পৰতন্ত্ৰ সমীকৰণৰ জোৰ এটা দিব পাৰে, কি হ'বলৈ শ্বৰ্ট কুৱেশ্যন যিটো আহে তোমালোকৰ শ্বৰ্ট কুৱেশ্যনত পৰতন্ত্ৰ সমীকৰণৰ বিষয়ে কেতিয়াবা সোধা চান্স এটা থাকে।
শেষৰ পদ্ধতি হৈছে বৰ্জগুণন পদ্ধতি। বৰ্জগুণন পদ্ধতি একেবাৰে ইজি। ইয়াতো একেই a1x প্লাছ b1y প্লাছ c1 ইকুৱেল টু 0, a2x প্লাছ b2y প্লাছ c2 ইকুৱেল টু 0। এই সমীকৰণ দুটা থাকিব আমাক, দুটা সমীকৰণৰ সাধাৰণ ৰূপ দিয়া আছে। এই সমীকৰণ দুটাৰ পৰা আমি কি কৰি ল'ম, এটা সূত্ৰ মনত ৰাখি ল'ম। সূত্ৰটো হৈছে x বাই b1 c2 মাইনাছ b2 c1 ইকুৱেল টু y বাই c1 a2 মাইনাছ c2 a1 ইকুৱেল টু z বাই a1 b2 মাইনাছ a2 b1। এই সমীকৰণত বঢ়াই দিয়াৰ লগে লগে এক নম্বৰ পক্ষটোক দ্বিতীয় পক্ষৰ লগত মাজৰ পক্ষটোক শেষৰ পক্ষটোক তিনিটা তুলনা কৰিলে আমি কি পাম, এক্স ৱাই জেডৰ মান পাম। এইটো সহজ, তোমালোকে স্কুলতো কৰিছে চাগে, গতিকে এইটো আলোচনা কৰি নাথাকোঁ আৰু, ঠিকে আছে। গতিকে আমি এই পাঠটিত শিকিবলগীয়া মূল বস্তু ইমানখিনিয়ে। তো তোমালোকে প্ৰেক্টিছ কৰিবা। প্ৰেক্টিছ কৰাৰ পাছত আমি আকৌ ইয়াৰ পৰা যিখিনি টান টান অংক আছে বাছি বাছি টান অংকখিনি ডিছকাছ কৰিম। পাঠভিত্তিক যিখিনি কঠিন প্ৰশ্ন থাকে, ৰিডিউচেবল ফৰ্মৰ কিছুমান অংক আছে, সেইখিনি আমি পিছৰ পৰ্যায়ত আলোচনা কৰিম। গতিকে পাঠটো আজিলৈ আমি ইমানতে শেষ কৰিছোঁ। আৰু এই প্ৰাৰম্ভিক পৰ্যায়ত ইমানখিনিয়ে কথা তোমালোকে জানিবলগীয়া আছিলে। ইয়াৰ পাছত আমি ত্ৰিভুজ পাঠটো ডিছকাছ কৰিম, যিটো ট্ৰাইংগলছ আছে, ট্ৰাইংগল চেপ্টাৰটো ডিছকাছ কৰিম, অতি গুৰুত্বপূৰ্ণ। গতিকে ট্ৰাইংগল চেপ্টাৰটো পাবৰ কাৰণে তোমালোকে নেক্সট ভিডিঅ'খিনি চাই থাকিবা।